মা মোৰ আজি স্কুললৈ যোৱাৰ একেবাৰে মন নাই। वेलकम बैक टू माय अनदर ब्लॉग्स। तो आज এটা शॉर्ट फिल्म शुटिंगत जीवन एक यात्रा नाমৰ এটি ছুটি ছবি। তো অতি সুন্দৰ পৰিচালনা কৰিছে আৰফান আলীয়ে। তো তাৰে শুটিং চলি আছে আজি। তো এতিয়া অলমোস্ট এটা 20% কাম হৈছে। তো বাকিখিনি হৈ আছে। তো আহক আপোনালোকক দেখাই আছো শুটিংত কি কি হয়। আৰু বাকি ফিল্মখন পুৰা আৰফান ব্লগত পাব। আছে ডাইৰেক্টৰ তো কি ক'ব দাদা এই ঘূৰি গৈছো তো আমাৰ শ্বুট চলি আছে মোটামুটি 20% শ্বুট আমি কমপ্লিট কৰিলোঁ আজি। জীৱন এক যাত্ৰা ৰাইটাৰ শফিকুৰ ৰহমান তেখেত খুব সুন্দৰ স্ক্ৰিপ্ট লিখে। মোৰ আগৰ এখন স্ক্ৰিপ্ট আছিলে স্বীকৃতি ৰিকগনিশ্যন বুলি, তেখেতে লিখিছিলে সেই স্ক্ৰিপ্টখন আৰু খুব সুন্দৰ এটা স্ক্ৰিপ্ট আছিলে। এইবাৰো যিটো আমি কৰিছোঁ খুব সুন্দৰ এখন স্ক্ৰিপ্ট, এটা ঘৰুৱা কাহিনী এটা, আৰু শ্বুট প্ৰায় আৰম্ভ কৰিছোৱেই আৰু নতুন শ্বট এতিয়া ল'ম আৰু বাকী আই হোপ আপোনালোকৰ ভাল লাগিব। গতিকে মোৰ চেনেলত চাব পাব আৰু BTS যিমান আছে চব কৰ্ণৰ চেনেলত। অ'কে, তো আগলৈ ভিডিঅ'টো চাই
তো পুনৰ স্বাগতম জনাইছোঁ আপোনালোকক কৰণৰ ইউটিউব চেনেলত। নামটো মই নাজানো কোনটোত আপলোড কৰে, দুটা চেনেল। চ' বৰ্তমান আছোঁ আমি এডিটিং চলি আছে ভিতৰত। তাৰ আগতে মই এটা সুন্দৰ পৰিৱেশ দেখাব বিচাৰিছোঁ সোণাপুৰৰ। এইটো সোণাপুৰৰ সুন্দৰ এটা পৰিৱেশ, সুন্দৰ নেচাৰেল এটা পৰিৱেশ, খুব ধুনীয়া জেগা। চ' চলি আছে ভিতৰত এডিটিং, আজি লাষ্ট ডে এডিটিঙৰ। চ' আই হোপ কামখিনি ভালে ভালে হৈছে। চাওঁ আমি ভিতৰত সোমাই গৈ। ইয়াত চলি আছে এডিটিং, চলি আছে কাৰণ তোমাৰ লগত চলি আছে। তো এতিয়া এডিটিং চলি আছে, আপোনালোকে অতি শীঘ্ৰে দেখা পাব আৰফান ব্লগ চেনেলত। তো চাই থাকিব। আৰু BTSটো আমি BTSটো দেখাম আমি, মোৰ চেনেলত দি আছোঁ BTS। আৰু এইফালে এইটো বিটু বাবা কি কৰি আছে? বিটু বাবাই কিবা ডিজাইন কৰি আছে ইয়াতে লগ চগ। আৰু ইফালে আছে আমাৰ এখেত হৈ গ'ল আমাৰ হেৰি ৰাইটাৰ। আপোনালোকে আমাৰ কৰণৰ চেনেলটো চাব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰো কৰিব। তেতিয়া তেওঁ প্ৰেৰণা পাব আকৌ নতুনকৈ কাম কৰাৰ কাৰণে। আৰু আমাৰ আহি আছে দ্বিতীয়খন ছুটি ছবি জীৱন এক যাত্ৰা। আশা ৰাখিছোঁ আপোনালোকে আমাক এইখন চাই অনুপ্ৰাণিত কৰিব আৰু আপোনালোকৰ অনুপ্ৰেৰণাই আমাৰ পৰৱৰ্তী পৰ্যায়টো আৰু চিনেমা ছুটি ছবি কৰাৰ কাৰণে আমি আগ্ৰহী হ'ম। তো সদায়কৈ দৰ্শক ৰাইজে প্ৰথম চিনেমাখনত যিদৰে আমাক অনুপ্ৰাণিত কৰিছে, ঠিক তেনেদৰে এইখনো কৰিব বুলি আমি আশা ৰাখিছোঁ। তো এই আছিল ছফিকুৰ ৰহমান, আমাৰ ৰাইটাৰ ছুটি ছবিখনৰ। চ' আই হোপ ভাল লাগিব আপোনালোকৰ ছুটি ছবিখন চাব। আৰু বাকী কি হয় কৰণে দেখাই থাকিব। তো ফাইনেলি সময় হৈছে, ৰাতি 11 বাজিছে আৰু আমাৰ চলি আছে এডিটিং ভিতৰত। কৰণ আৰু বিটু আছে। চ' আমি যাম, কি হৈ আছে তাত চাবলৈ চেষ্টা কৰিম। তো ইফালে পৰিৱেশটো বেলেগ বাৰু। বাৰু ইয়াতে চলি আছে এডিটিং আৰু ইহঁতে এডিটিং কৰিব এৰি এটা অৱস্থা দেখিছে নাই? এইটো এডিটৰ কৰণ, কেএছ ব্লগৰ মালিক। আৰু এইফালে ঐ এডিটিং থৈ ইয়াতে টোপনি মাৰিছ হা? ব্লগ এই যিখিনি ঘণ্টা চুলি এই ব্লগত আছে, ব্লগত উঠ থপৰা দেখা। চ' ফাইনেলি চলি আছে এডিটিং। বাকী আপোনালোকক দেখাম কি হয় কৰ্ণৰ ব্লগত চাব। আৰু ইয়াতে অকণমান এনেই দেখাই দিছোঁ আৰু হ'ব জীৱন ইয়াতে শেষ, বাকী ফিল্মখনত চাব। ধন্যবাদ। মাষ্টৰ